নমস্কাৰ ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু আমাৰ তাৰমানে মই আহিছোঁ মই নলবাৰীত আহিছোঁ। এতিয়া নলবাৰী তাৰমানে আমাৰ নলবাৰী জিলাৰ পৰা এক প্ৰকাৰ ষ্টাডি ট্ৰিপে হয়, তেনেকুৱা ধৰণৰ ষ্টাডি ট্ৰিপ এটাত যাব। কৃষি বিজ্ঞান কেন্দ্ৰ আৰু এনেকৈ পলিটেকনিক এনেকৈ তাৰে কিবা কিবি বস্তু চাব আৰু আমাৰ লগত হাই ছেকেণ্ডাৰী কিছুমান ষ্টুডেণ্টো যাব। তো তাৰ কাৰণে ওলাই আহিছোঁ ৰাতিপুৱাতে। আৰু আপোনালোকে এতিয়া পৰিৱেশটো দেখা পাইছে কিমান ঠাণ্ডা, এক প্ৰকাৰ বৰষুণ দিয়াৰ দৰে হৈ আছে। তথাপি উপায় নাই, নিজৰ দায়িত্বটো কৰিবই লাগিব। তো বলক আজি মই ভিডিঅ'টোত দেখুৱাম যে আমি ইন্ডাষ্ট্ৰীৰ প্ৰশিক্ষণ দিয়া হয়, মানে তোমাৰ কি নাম আছিলে, এডভান্স টেকনলজি যোনবিলাক আছে, ৰবটিক্স, CNC মেচিন, IoT, ইনফৰমেশ্যন অফ থিংছ, আৰু ইয়াতে তোমাৰ আপ এণ্ড ডাউন হৈ কিনে যোনটো চাইডে আহিব লাগে বজাৰ কাট কৰিব। ঠিক আছে, ইয়াতে তুমি যোনটো তোমাৰ বস্তু তোমাৰ কাটব লাগিব, তুমি ছফ্টৱেৰৰ সহায়ত কম্পিউটাৰত তোমাৰ এণ্টাৰ টেপ কৰি কিনে ইয়াতে তুমি আনি কিনে পেন ড্ৰাইভৰ সহায়ত তুমি ইয়াতে দিলা, মেচিনটো তুমি যেতিয়া চলাবা তোমাৰ নিজে তোমাৰ কাটি কিনে বস্তুটো দি দিবা। ঠিক আছে, তো এইটো আমাৰ কি লেজাৰ কাটিং মেচিন। ঠিক আছে, আৰু আমি মই যিটো কৈ আছিলোঁ তোমাৰ চেফটি ইউজ কৰা, এইটো এতিয়া হ'ল আমাৰ গিয়াৰ। মানে কি বেলেগ বেলেগ ব্যাচ আছে না, সেইকাৰণে চবেতো লাষ্টত এটেণ্ডেঞ্চ মোৰ তাত আহি পৰে আৰু মানে প্ৰতিটো স্কুলৰ পৰা নিজৰ নিজৰ টিচাৰ আহি আছে। আপোনাৰ নামটো কি? এইগুলো আমৰ গাছ নহয়, বহুত কমতে লাগে এইগুলো। বেছিকে লাগে কি নইগলা সার্ভিস আউট করব না, কিন্তু এতলা নাইট্রোজেন ফিক্স করে এইটা আমি ফার্মি কম্পোস্ট বনাই এগুলা দেখি তো সার সাই মোর পায় আনে না গুছি দিলে গুছি দিলে আর এইটো হাহেও খায় শামুক নাই তাতে
স্কুলত যায়ে ঘৰত মানে তই ঘৰৰ গৰু বেলেগ জাৰ্চি এটা কিনবি নাকি জাৰ্চি গৰু কিনবি আমাৰ আছে এইটো কই মাছ আছে লোকেল মোৱা মাছ কি কৰিবা ইয়াতে এইটো এক্সপেৰিমেণ্টৰ কাৰণে আছে হা এক্সপেৰিমেণ্ট কৰা যাৰ ঘৰত পুখুৰী খান্দিব মাটি নাই হা মাটি নোহোৱা মানুহবিলাকে এইবিলাক কালচাৰ কৰিব পাৰে বায়'ফ্লাক